চুমু এটা দি দিয়া কৈ দিয়া নমস্কাৰ ৰাচনা ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ লগতে অসমীয়া ৰঙালী বিহুৰ সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ বিহু আজি প্ৰায় 7 দিন মানে হৈ যাব আজি আহিব আমাৰ ঘৰলৈ আলহী আৰু আলহীৰ কাৰণে মই আজি অলপ যা যোগাৰ কৰিছোঁ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয় মোৰ চেনেলৰ ব্লগ হিচাপে আগতে মই ছোৱালীজনীৰ 2-3টা এনেই ভিডিঅ' আপলোড কৰিছিলোঁ কিন্তু ব্লগ হিচাপে আজি মই এইটোহে আৰম্ভ কৰিছোঁ বিহু বুলি দূৰৰ পৰা আজিয়ে প্ৰথম আলহী আহিব লগতে আমিও আজি ফুৰিবলৈ যোৱা কথা আছিল যোৱা হয়নে নহয় এতিয়ালৈকে ঠিক হোৱা নাই যদি যোৱা হয় আপোনালোকক দেখাম আৰু লগতে দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই যাম কেমেৰা আগত তেনেকৈ কথা কোৱা মোৰ অভ্যাস নাই তথাপিও চেষ্টা কৰিছোঁ আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো মানে চেনেলটো খোলাৰ মোৰ মেইন উদ্দেশ্য হৈছে মই কিছুমান সৰু সুৰা কাম কৰি যাওঁ দৈনন্দিন জীৱনত যিবিলাক মোৰ ভাল লগা কাম লগতে মোৰ পেচা বুলি ক'ব পাৰি তো সেইখিনি কাম মই আপোনালোকক এই ভিডিঅ' আকাৰে দেখাই যাম আপোনালোকে চাই কেনেকুৱা পায় জনাব জেতুকা দেখাই দিয়া হন জেতুকা এইটো বাবা মই জেতুকা ললোঁ এইটো মা জেতুকা এইটো মোৰ জেতুকা কৈ দিয়া অ' মা কৈ দিয়াচোন অ' মা কৈ দিয়া অ' দিতা অ' কুকা অ' আইতা অ' বা কৈ দিয়া হন এইফালে আহা তুমি এইফালে আহা এইফালে অ' বা অ' বাত্তা কৈ দিয়া অ' তাপয়া অ' বাবৌ কৈ দিয়া অ' বাবৌ অ' বাবৌ অ' বতা হ'লেও ববৌ কৈ দিয়া অ' ববৌ কৈ দিয়া অ' ববৌ অ' দদৌ কৈ দিয়া অ' দদৌ কৈ দিয়া শুন শুন অ' দদৌ কৈ দিয়া নাই এইটো ভণ্টিক দি দিয়া আকৌ ঐ চুনু তোমাৰ নামটো কি কৈ দিয়া এইফালে চাই কোৱা চুকন্যা শৰ্মা ভণ্টিৰ নামটো কি তোমাৰ দেউতাৰ নামটো কি দেউতাৰ নামটো চুকন্যা নি ককা পাপা নামটো কি ৰঞ্জন শৰ্মা পাপাটোৱে দেউতা হয় আকৌ হয় আমি আহিছোঁ মই যে আপোনালোকক কৈছিলোঁ ফুৰিবলৈ যাম বুলি আমি ফুৰিব যাবৰ কাৰণে ওলাই আহিছোঁ আমি যাওঁ আমগুৰি শিৱসাগৰ আমগুৰি আমি এতিয়া পাইছোঁহি মৰাণ কিমান সময় লাগে গম নাপাওঁ মই আগতে সেইটো চাইডে ইমান বেছি যোৱা নাই মানুহজনৰ বন্ধুয়েকৰ বায়েকৰ ঘৰলৈ যাওঁ বন্ধুয়েকৰ ঘৰলৈ যোৱা কথা আছিল কিন্তু সিহঁতৰ ক'ৰবাত বিয়া আছে বোলে তো সিহঁতৰ ঘৰলৈ যোৱা নহ'ব আজি গৈ আমি তাত থাকিমগৈ তাৰপিছত
কালি আহি পাওঁতে আমাৰ প্ৰায় 8 মান বাজিলে। সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। প্ৰথম আহিছোঁ যিহেতু কথা পতা হ'ল, লগতে খাই বৈ এইবিলাক কৰি থাকোঁতে প্ৰায় নিশা হোৱালৈকে 11:30 মান বাজিলে। তো আপোনালোকক এটা মানে বস্তু দেখাম বুলি মই আগফালে ওলাই আহিছোঁ। আমি আহিছোঁ শিৱসাগৰ আমগুৰি লালেং চিগাল। তো আমাৰ সেইটো চাইডে যেনেকৈ চাহৰ খেতি কৰা হয়, এইটো চাইডে আমি এইফালে এইটো চাইডে মানে সাঁচি গছ ইমান ধুনীয়াকৈ চাহ খেতি নিচিনা কৰে। তো এইফালে দেখিছেনে মোৰ বেক চাইডে চব সাঁচি গছ। এইফালে চব এইটো চাইডে সাঁচি গছ। কি ষ্টাইলত নামিছা শুন ছোৱালী কাম। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ষ্টেপত তাই বগাই আহিছে। পৰিবা